Hello everyone, welcome to my YouTube channel Urvi&mom lifestyle. আজি আপোনালোকৰ মাজত মোৰ ভাল লগা কেইটামান কথা আগবঢ়ালো। আশা কৰিছো আপোনালোকে শুনি ভাল পাব। জীৱনত বহুত কিবা কিবি শিকিলো, কিন্তু কেতিয়াও স্বাৰ্থপৰ হ'বলৈ নিশিকিলো। সেইবাবে কি জানি দুখ কষ্টবোৰ দিবলৈ সকলোৱে মোকেই বিচাৰি পায়। কোনোবাই মোক বেয়া বুলি কয়, কওক, ভাল বুলি মই প্ৰমাণ কৰিব নাযাওঁ। কাৰণ বেলেগে যি ভাবে ভাবক, অন্ততঃ ভগৱানে জানে মই কেনেকুৱা। দুচকুৱে কান্দিলে সকলোৱে দেখে, কিন্তু মনে কান্দিলে কোনেও নেদেখে। তাপোন ভাঙিলে শব্দ হয়, কিন্তু মন ভাঙিলে তাৰ কোনো শব্দ নহয়। সেইটো মনৰ দুখ কষ্ট কোনেও নুবুজে, যিয়ে ভোগে কেৱল মাথো তেওঁহে বুজে। তুমি মানুহৰ যিমানে ডাঙৰ উপকাৰ নকৰা কিয়, পিছলৈ তোমাৰ সামান্য ভুল হ'লেই সেই উপকাৰৰ কথা বিন্দু মাত্ৰাও মনত নাৰাখে। কাৰোবাক ভাল পাবলৈ সাজি কাচি ধুনীয়া হোৱাৰ প্ৰয়োজন নাই। যিয়ে তোমাক সঁচাকৈ ভাল পাব, তেওঁৰ ওচৰত হাজাৰজন থাকিলেও কেৱল তোমাকেই বিচাৰিব। একেলগে ফটো উঠিবলৈ থিয় দিয়াজন নহয়, বিপদৰ সময়ত তোমাৰ কাষত থিয় দিয়াজনহে প্ৰকৃত আপোন। সত্য আৰু ধৈৰ্যই মানুহক সাহস দিয়ে, আৰু অহংকাৰে মানুহক ধ্বংস কৰে। এই পৃথিৱীৰ আটাইতকৈ টান কামটো হ'ল মানুহ চিনি পোৱাটো। অকলে চলিবলৈ শিকক, কাৰণ জীৱনৰ কঠিন সময়ত নিজৰ বাহিৰে আপোনাৰ কাষত কোনো নাথাকে। শিক্ষিত হৈ যদি সুলভ ভুল আৰু শুদ্ধ বুলি কোৱাৰ সাহস নাথাকে, তেন্তে আপুনি সমাজৰ বোজাৰ বাহিৰে একো নহয়। আশাক লৈ জীয়াই থাকক, কিন্তু আনৰ আশাক লৈ নহয়। বিচৰা বস্তুবোৰ যিমানে সুলভ হয়, তাৰ মূল্যও সিমানে কমি যায়। সেয়ে নিজকে কেতিয়াও আনৰ বাবে ইমান সুলভ কৰি নিদিবা যে আনৰ ওচৰত তোমাৰ গুৰুত্ব একেবাৰে কমি যায়। ধন্যবাদ।